শিয়াল কুকুৰতকে অধিক চতুৰ। তথাপি মানুহে কুকুৰহে পোহে, কাৰণ সঙ্গী চতুৰ হোৱাতকে বিশ্বাসযোগ্য হোৱাটো বেছি প্ৰয়োজন। বিশ্বাস এনেকুৱা এটা বস্তু যিটো নেকি এবাৰ ভাঙি গলে হেজাৰটা সত্য কথাও মূল্যহীন হেন হৈ পৰে। মানুহ সদায় ভাগ্যৰ ওচৰত হাৰি নাযায়। কেতিয়াবা কেতিয়াবা প্ৰিয়জনৰ অৱহেলা আৰু অবিশ্বাসৰ ওচৰতো হাৰিবলগীয়া হয়। কোনোবাই আপোনাক প্ৰশংসা কৰিলে আনন্দিত নহব, আনকি নিন্দা কৰিলে মনটো বেজাৰত দুখী নকৰিব। কাৰণ কয়লা খহিলে কেতিয়াও সোণ নহয়, আকৌ সোণ পুৰিলে কেতিয়াও কয়লা নহয়। কাৰোবাৰ ওচৰত মনৰ দুখবোৰ প্ৰকাশ কৰাতকে হাঁহি মুখে ভালেই আছো বুলি কোৱাহে উচিত। কিয়নো আকাশখনেই অনবৰতে সলনি হৈ থাকে, তাতে আকৌ মানুহৰ মনটো অতিকে চঞ্চল। তেলযুক্ত আহাৰ আৰু তেলযুক্ত কথা দুয়োটাই সুস্বাদু, কিন্তু প্ৰথমটোৱে নষ্ট কৰে শৰীৰ আৰু দ্বিতীয়টোৱে নষ্ট কৰে সমাজৰ সম্পৰ্ক। সম্পৰ্ক এটা গঢ়াৰ আগতে চিমেণ্টৰ পৰা এটা কথা ভালদৰে শিকিব পাৰি। সম্পৰ্ক এটা কটকটীয়া কৰিবলৈ হলে প্ৰথমতে নিজকে কোমল কৰি ল'ব লাগে। বিচাৰিলে মানুহে পৃথিৱীত সকলোবোৰ বিচাৰি পায়, কেৱল নিজৰ ভুলহে বিচাৰি নেপায়। জীৱনত আমি কেতিয়াবা কিছুমান ক্ষেত্ৰত জয়ী হওঁ আৰু কিছুমান ক্ষেত্ৰত হাৰি যাওঁ, কিন্তু এটা কথা ঠিক, শিকিবলৈ অনেক সুবিধা পাওঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিক ধন্যবাদ।